নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আপোনালোকৰ বৰ্তমান কেনে বাৰু, ভালনে? মোৰো বৰ্তমান ভালেই বাৰু। এতিয়া মানে আজি আমি যাবলৈ লৈছোঁ এঠাইলৈ। এতিয়া সময় 5টা বাজিলে আৰু মানে ভাবিছোঁ অলপ ফুৰি আহোঁগৈ, সেইকাৰণে ওলাইছোঁ আৰু এতিয়া আপোনালোককো লগত লৈ যাওঁ, ব'লক ক'ত যাওঁ কি কথা দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লগত। এয়া আমি গৈ আছোঁ, এতিয়া ৰৈ আছোঁ মানে বস্তু দুটামান লৈ যাওঁ। আৰু এইফালে যায় আপোনাৰ মেৰাপানী আৰু এইফালে যায় চাওদাং পথাৰ, মানে সুভনগাঁও একেবাৰে শেষলৈ। এইফালে আপোনাৰ বহুত এইফালে কাছমাৰি, তেলিহাল এইবিলাক চব এইফালে ওলাবগৈ পাৰিব। আৰু এতিয়া আমি যাম, সেইফালেকে যাম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। যিহেতু মই ইয়াৰ নহয়, এইটো সময়ত একদম পোক বহুত, আৰু এইটো সময়ত ওলাই আহি ভাল লাগেনে? এই গধূলি টাইমটোত ওলাই আহি মানে এনেই ভাল লাগে নহয় যে, এই গৰমৰ দিনত বিশেষকৈ ঠাণ্ডা হাৱা খায়। আৰু মানে চবচোন কিমান ধুনীয়া লাগিছে এতিয়া পৰিৱেশটো, গোটেই সেউজীয়া। এইফালে পথাৰ এতিয়া খেতিৰ দিনত সকলোৱে হাল বাইছে আৰু মাটি কঢ়াইছে। কিন্তু এইডোখৰ পৰা আমাৰ ৰাস্তাটো অলপ বেয়া। এই ৰাস্তাটোৰ পৰা অলপ মানে এতিয়া কাম চলিব, কেতিয়াবা চলে নাজানো। কিন্তু লগতে এইজন ব্যক্তি আহিছে, এইজন চব এইজন মোৰ লগত থাকে আৰু মানে যিহেতু আমি দুটাই ন, সেইটো কাৰণে ঘৰত মানে আৰু দুয়োটাই জ্বলি যাওঁ তলকে একেলগে গুচি যাওঁ আৰু এইজন ভালকৈ যাওঁ এতিয়া। এজাক বৰষুণ দিলে আমাৰ ইয়াত এটা পুখুৰী বনি যায় ৰাস্তাটো। অনুগ্ৰহ কৰি আমাৰ ৰাস্তাটো আপোনালোকে এভইড কৰিব। আপোনালোকৰ ৰাস্তাবিলাক কেনেকুৱা দেখুৱাবচোন মোক এদিন ফটো এখন কমেণ্টত। এতিয়া আমাৰ ডেষ্টিনেশ্যন পাবলৈ আৰু বেছি সময় নাই। এই ৰাস্তাটোত পোনে পোনে আহি আছিলোঁ, দেখিছেনে? এতিয়া এইফালে দুটা ৰাস্তা গৈছে। এইফালে গৈছে আপোনাৰ গৰজান, এইফালে চৰাইমাৰি, এইফালে যায় এতিয়া আপোনাৰ কাছমাৰি, সৰুপথাৰ, বৰপথাৰ, এইফালে ওলাবগৈ পাৰিব আপোনালোক। আৰু এতিয়া আমি এইফালে আহি আছোঁ, আৰু ইয়াৰ পৰা অলপ আগলৈ গ'লেই আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকে এনজয় কৰক। এতিয়া আৰু ভিডিঅ'টো চাই মই কিমান এনজয় কৰিব পাৰিছোঁ আপোনালোকক নাজানো বাৰু। এইফালে অলপ আগলৈ গ'লে পাব লক্ষ্মী পথাৰ, আৰু এয়া হ'ল মাছ পথাৰ, মাছ পথাৰ বুলি কয়। আৰু ইয়াৰ ওচৰতে আছে আমাৰ ডেষ্টিনেশ্যন। আপোনালোকে ভিউটো চাওক এবাৰ, কি
ভিতৰত আহিছে আকাশখনলৈ মন কৰক ফাইনেলি গাইজ আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি কিন্তু বন্ধ নেকি ফাইনেলি গাইজ এয়া আমি পাই গ'লোহি আৰু এতিয়া সোমাম আৰু আমি ইয়ালৈ মানুহ আহে কিন্তু এতিয়া খেতিৰ ছিজন যে সেইকাৰণে মানে মানুহবিলাক বেছি নাই মই আপোনালোকক দেখাম বাৰু ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো আপোনালোকে চাই নিশ্চয় ভাল পাব এয়া দেখিছেনে মানুহ আহি থাকে বাৰু এয়া চাই লওক এয়া কেতিয়া মানে এইটো নতুনকৈ আকৌ এষ্টাব্লিছ কৰিলে এয়া এওঁলোকে মানে চালে আৰু ইয়াত আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ 10টা অৱতাৰ গোটেই অৱতাৰকেইটা ইয়াত দেখুওৱা হৈছে এয়া দেখিলেনে প্ৰথম অৱতাৰ মৎস্য অৱতাৰ আৰু এইফালেকৈ এনেকৈ এপাক ঘূৰিব পাৰিব এপাক ঘূৰিলে মানে গোটেই 10টা অৱতাৰটো দেখি যাব আৰু চাওক এবাৰ ইয়াৰ পৰিৱেশটো চাওক এয়া এতিয়া এপাক ঘূৰিম আমি যে প্ৰথম অৱতাৰটো এয়া আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ মানে বিষ্ণুৰ প্ৰথম অৱতাৰ মৎস্য অৱতাৰ আৰু ইয়াৰ পাছত মানে অৱতাৰসমূহ দেখুৱাই যাম আৰু 10টা অৱতাৰ গোটেই অৱতাৰসমূহ দেখুওৱা আছে ইয়াত লিখিও থৈছিলে বাৰু কিন্তু এতিয়া লিখাবিলাক অলপ আৰু বেয়া হৈ গৈছে বৰষুণত তিতি মেলি প্ৰথমতে ইয়াত বহুত চাফা হৈ আছিল কিন্তু এতিয়া মানে আৰু এতিয়া চাফা কৰিবলৈ মানুহবিলাকে সময় পোৱা নাই নেকি গোটেই ঘাঁহ হৈ গ'ল প্ৰথমতে ইয়ালৈ মানুহ বহুত আহিছিল কেতিয়া মানে কিন্তু এতিয়াও আহি থাকে এয়া এতিয়া কুৰ্ম অৱতাৰ এইভাগ মানে ৰজাদিনীয়া পুখুৰীয়ে আগতে ৰজা দিনৰ পুখুৰী আৰু ৰজাই মানে ৰজাজনৰ নাম কি আছিলে হ'লে ৰজা দিনৰ পুখুৰী এতিয়া ইয়াক আকৌ নতুনকৈ ৰূপ দিয়া হৈছে মানে কিনো আৰু অলপ ভালকৈ সজাই তুলিছে সেয়াই আৰু বিশেষ একো নাই লাহে লাহে হ'বগৈ বাৰু এতিয়া আৰু নতুনকৈ কৰিছেহে এইফালে ইয়াত মাজতে এটা দ্বীপ আছে তাৰ ভিতৰত ইয়াত অখণ্ড ভাগৱত পাতিছিলে এইফালে পথাৰত হাল বাই আছে আৰু এয়া আমি তিনিজন আহি আছোঁ আৰু যেনেকৈ আৰু অলপ চাবলৈ আগতে আহিছোঁ বাৰু বহুত কিবা কিন্তু আৰু এনেই আৰু গধূলি সময়ত ওলাই আহি ভাল লাগে নহয় ন লগৰৰ লগত মানে আৰু গধূলি সময়ত এইফালে চাওক এয়া কি অৱতাৰ আপোনালোকে কওকচোন আপোনালোকে কমেণ্টত জনাব দেই এয়া কি অৱতাৰ মই বাৰু জানো মানে প্ৰথম সেইটো গাই দিলে হয় আৰু মৎস্য কুৰ্ম সেই ভাগ গাই দিলে আপোনালোকে নিজে আপুনি পাৰি যাব বলক তেনেহ'লে আমাৰ লগত আৰু ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক মই দেখাই যাম চাই থাকিব বৰষুণ পৰিছে নিব এয়া নৰসিংহ অৱতাৰ দেখিছেনে কেনেকৈ হিৰণ্যকশিপুক বধ কৰিছিলে সেয়া ধুনীয়াকৈ দেখুওৱা হৈছে আৰু এইফালে কাগজবিলাকত লিখি থোৱা আছিল কিন্তু এতিয়া মানে নাই বৰষুণত তিতি নষ্ট হৈ গ'ল অমিতা গছ হৈছে ইয়াত অমিতা ফুল ফুলি আছে হাবি বহুত হৈ গ'ল খালি আগতে ইমান হাবি নাছিল এতিয়া হাবি বহুত হৈ গ'ল বহুত দিন অহা নাই বাৰু ইয়ালৈ প্ৰথম যেতিয়া অপেনিং কৰিছিলে তেতিয়াই আৰু 5বাৰমান আহিলোঁ এয়া ভাগ ব্ৰাহ্মণ অৱতাৰ বামন পৰশুৰাম আছে আগফালে আৰু ইয়াৰ পৰিৱেশটো এবাৰ চাই লওক আপোনালোকে দেখিলে আপ্লুত হৈ যাব কিমান সুন্দৰ পৰিৱেশ এই সেউজীয়া
সেউজীয়া পৰিৱেশৰ মাজত কোন কোন থাকি ভাল পায় জনাবচোন। মোৰ বহুত ভাল লাগে এইফালে চাওক, চৰাই মাত শুনকচোন কি ধুনীয়াকৈ। এতিয়া মানে সিহঁতৰ গধূলি হৈছে আৰু সন্ধিয়া লাগিছে, সেইকাৰণে নিজৰ বাসগৃহলৈ আহিছে। আমিও এতিয়া গধূলি হৈ আহিলে আমিও এতিয়া ঘৰলৈ যাম, ঠিক তেনেদৰে চৰাইবিলাকো এতিয়া ঘৰলৈ আহিছে। আৰু এই ভাগ হ'ল শিৱ মন্দিৰ। ইয়াত শিৱ পূজা কৰা হয় আৰু ইয়াত শিৱৰ মানে মূৰ্তি স্থাপন কৰা আছে। এই দুজন লাহে লাহে আহি আছে। ময়ো এতিয়া আহি আছোঁ, আপোনালোকক দেখুৱাবলৈ বুলিয়ে আহিলোঁ। মই ঘৰতনো কিমান সোমাই থাকিম আৰু বোলো, সেইকাৰণে আৰু অলপ ওলাই গুচি আহিলোঁ। ওচৰতে এনেহেন ধুনীয়া পৰিৱেশ থাকিলে আৰু আহিলে মন যাবই দিয়কচোন। এতিয়া আমি এপাক ঘূৰাম, মানে বহুত ডাঙৰ এৰিয়াটো আপোনালোকে চাওক, পুখুৰীটো বহুত ডাঙৰ। কাৰণটো মানে হ'ল আগৰ দিনৰ ৰজাই খনা, যিটো আগতে মানে এনেই আৰু পুখুৰীটো আছিল একো, কিন্তু মানে এনেকৈ ভালকৈ হেৰি কৰা নাছিল। এতিয়া এইবিলাক ভালকৈ বেৰি দিছে, ইয়াত মানে মূৰ্তিবিলাক সজাই দিছে, সেইকাৰণে এতিয়া মানুহ আহে ইয়ালৈ। এয়া আমাৰ এতিয়া এক পাক ঘূৰিবই হৈ যাব হ'ল। এক পাক ঘূৰিম আৰু অকণমান দেৰি আৰু ৰখিম আৰু তাৰপিছত আৰু যামগৈ। মই ভিডিঅ'ই নকৰিলোঁ। এইফালে মানুহে কাম লগাই আছে আৰু ভালকৈ বনাব যে, সেইকাৰণে আৰু এই ভাগ বুদ্ধদেৱ। আৰু হৌৱা কল্কি অৱতাৰ, তাৰপিছত সেয়া মৎস্য অৱতাৰ শেষ আৰু ইয়াতে এপাক হৈ গ'ল। চাওক এপাক মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোক। ইয়ালৈ আহি মানে কেনেকুৱা লাগে আপোনাৰ কওকচোন। ভাষাৰে বুজাব নোৱাৰি। সঁচাকৈ কৈছোঁ, মানে এনেই ভাল লাগে এনেকুৱা শান্ত এটা পৰিৱেশত, নহয় জানো। আমি আৰু দিনটো ৰাস্তা কাষতে ঘৰ, সেইকাৰণে দিনটো গাড়ী মটৰৰ শব্দ শুনি 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 কেতিয়াবা আমনি লাগি যায়। সেইকাৰণে মানে এনেকুৱা এটা সময় কটাবলৈ মানুহৰ খুবেই প্ৰয়োজন। সেইবাবে আপোনালোকেও এনেকুৱা এটা, আপোনালোকে আৰু সময় এনেকুৱা কটাই বাৰু, কিনো ক'ম মই আপোনালোকক, কিনো মানে উপদেশ দিম। বিশেষকৈ এনেকুৱা সময়ত আহি ভাল লাগে এনেকুৱা ঠাইলৈ। আৰু এতিয়া ইয়াতে অলপ বহিম আৰু ইয়াৰ নাজাৰাটো চাম অলপ। এয়া এভাগ মঞ্চ আৰু ইয়াতে বহি এতিয়া আমি অলপ ইয়াৰ পৰিৱেশটো উপভোগ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি হৈ গ'ল আৰু ইয়াত এতিয়া চাই পিনি আপোনালোকক দেখুৱাম। ইয়াৰ পৰা আমি ওলাই আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম আৰু এইফালে এতিয়া ঘৰলৈ যাম। গধূলিও হৈ আহিছে, সেইবাবে ঘৰলৈ যাওঁ। ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মানে মই আগবাঢ়ি যাবলৈ উৎসাহ পাম, নে কি কয়। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে জনাব আপোনালোকে। মই অধীৰ আগ্ৰহেৰে ৰৈ থাকিম আপোনালোকৰ কথা শুনিবলৈ, আৰু মই যিমান পাৰোঁ সিমান আপোনালোকৰ মানে ইচ্ছামতে দেখুৱাই যাব চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ। এই ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে একদমেই জনাবলৈ নাপাহৰিব, কমেণ্টত কৈ দিব। আৰু এতিয়া আজিলৈ আহিছোঁ, তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকক আজিলৈ মই এৰিছোঁ, আৰু অহা আকৌ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।